ডিফু ডিসি অফিস কনফারেন্স হলালং ডিসি পেন ফেরাংকিয়া মাই কে ফাপন পিনি ফাইকনি নিফাই ইসিআরনি আর্নি গাংসাম পরফাই হিনিরা চিটি মাপরমলম ইস কার্বিআলং ডেপুটি কমিশনার পেন ফেরাংকিয়া মাই কে ফাপন লা বাংসো ফেরাংকিয়া মাইলং ডিফু এলএসি লাপেন হারঘাট এলএসি লাহিনি LAC angkangarlo kedo araratum komatne jong si arta prengira phita voter ID avelang pulote selam ponmelo lapen bangso pirthepen nangkachi odun tanga tumaphan amen ke than ponen je phanta hukum biponno lapen kedo adim kachelar lapen amen ke chok chia tum an puthot amen kapachok hai huya sai klempon bomlo lasi kapachok ponjia phanta hukum biponno la bangso awar sai online kalite nangnitum methang BLO long damben claim dam ta chopusi Pherangkia mailong Karbianglong District Deputy Commissioner pen Pangdakpon Rajiv Rongpi report Karbi Daily News আজি আমাৰ ড্ৰাফ্ট পাব্লিকেশ্যনটো আপোনাৰ ওলাই গৈছে গতিকে যিসকলৰ কিবা ক্লেইমছ এণ্ড অবজেকশ্যনছ থাকিব পাৰে এতিয়া ক্লেইমছ এণ্ড অবজেকশ্যন বিভিন্ন ধৰণৰ হ'ব পাৰে কাৰোবাৰ কাৰেকশ্যন থাকিব পাৰে ডিলিশ্যন হ'ব পাৰে তাৰ ভিতৰত কাৰোবাৰ অবজেকশ্যনছ থাকিব পাৰে এতিয়া কাৰেকশ্যন বুলি ক'লে বিভিন্ন ধৰণৰ কাৰেকশ্যন আহে আপোনাৰ নেম কাৰেক্ট কৰিব লগা হয় কিছুমানৰ চাৰনেম কাৰেক্ট কৰিব থাকে এনেকৈ ৰিলেশ্যনশ্বিপ ষ্টেটাছ চেঞ্জ কৰিব থাকে ফটো কাৰেক্ট কৰিব থাকে ডেট অফ বাৰ্থ কাৰেক্ট কৰিব থাকে তেনেকৈ আপোনালোকৰ তাৰ কাৰণে অনলাইন এপ্লাই কৰিবলৈ হ'লে www.nvsp.in এপ্লাই কৰিব পাৰে তাতে ফৰ্ম 6 আছে যদি ফৰ্ম 6ত নিউ এণ্ট্ৰি যি একেবাৰে নিউ ভোটাৰ হয় তেওঁলোকৰ বেষ্ট ডেট হ'ব 1 জানুৱাৰী 2022 তেতিয়া যদি 1 জানুৱাৰী 2022 যাৰ 18 ইয়াৰ্ছ কমপ্লিট হ'ব তেওঁলোকেও এপ্লাই কৰিব পাৰে তেওঁলোকে ফৰ্ম 6ত নিউ এণ্ট্ৰি গৈ এপ্লাই কৰিব লাগিব ঠিক তেনেকৈ ফৰ্ম 7 আছে ডিলিশ্যন আৰু অবজেকশ্যনৰ কাৰণে ডিলিশ্যন অবজেকশ্যন বিভিন্ন কাৰণত হ'ব পাৰে কাৰোবাৰ শ্বিফটিং হ'ব পাৰে কাৰোবাৰ ডেট হ'ব পাৰে ঠিক তেনেকৈ কাৰেকশ্যনৰ কাৰণে আছে ফৰ্ম 8 মই কৈছোঁৱে কাৰেকশ্যন নেম এজ ডেট অফ বাৰ্থ এইবিলাক কাৰেকশ্যনৰ কাৰণে তাৰোপৰি ফৰ্ম 8A আছে কাৰোবাৰ যদি উইদিন দ্য কনষ্টিটুৱেঞ্চি ট্ৰান্সফাৰ হৈছে উইদিন দ্য মানে LAC যদি কাৰোবাৰ পলিং ষ্টেচন চেঞ্জ হৈছে তো 8A তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু ইন কেছ বেলেগ কনষ্টিটুৱেঞ্চিৰ পৰা তেওঁলোকে এটা নতুন কনষ্টিটুৱেঞ্চিত যাব লাগে সেইটো কিন্তু ফৰ্ম 6তে কৰিব লাগিব তাৰোপৰি এটা মোবাইল এপ আছে ভোটাৰ্ছ হেল্পলাইন এপ তাতো গৈ ভোটাৰসকলে যিসকল এপ্লাই কৰিব পাৰে গতিকে এনেধৰণে কৰিলে হ'ল আৰু যিমান ক্লেইমছ এণ্ড অবজেকশ্যনছ আছে এই সকলোখিনি আমি 30 নৱেম্বৰলৈকেহে গ্ৰহণ কৰিম ছাইটটো হৈছে www.nvsp.in যাব লাগিব তাৰোপৰি আমি অফলাইনো ভোটাৰসকলে তেওঁলোকে ইণ্টেণ্ডেড ভোটাৰ সকলোৱে এপ্লাই কৰিব পাৰে অফলাইন তাৰ কাৰণে আমি সকলোবিলাক BLOলৈকে এটা নিৰ্দিষ্ট পৰিমাণৰ ফৰ্ম সকলোকে দিয়া হৈছে ফৰ্ম 6 ফৰ্ম 7 ফৰ্ম 8 আৰু ফৰ্ম 8 আমি BLOসকলক যাতে তেওঁলোকে অফলাইন এপ্লাই কৰিব পাৰে আহি নিজে সেইটো কাৰণে তেওঁলোকক BLOবিলাকক সকলোকে ফৰ্ম দিছোঁ আৰু কোনোবাই ইয়াতো যদি অসুবিধা পায় অফিচলৈ আহিব পাৰে আহি তেওঁলোকে ইয়াতো আহি এপ্লাই কৰিব পাৰে গতিকে অনলাইন অফলাইন দুটাই সুবিধা কৰা হৈছে যিহেতু কিছুমান জেগাত ইণ্টাৰনেটৰ প্ৰব্লেম হয় খুব ইণ্টেৰিয়ৰ কিছুমান ঠাই আছে মানুহে হয়তো সেইবিলাক গোটেইখিনি কথা গম নাপায় গতিকে তেওঁলোকৰ সুবিধাৰ কাৰণে আমি অফলাইন ফৰ্মৰো ব্যৱস্থা কৰিছোঁ এইখিনিয়ে কথা আৰু বাকী ক্লেইমছ এণ্ড অবজেকশ্যন 20 তাৰিখৰ ভিতৰত ডিছপ'জ কৰা হ'ব 20 ডিচেম্বৰ আৰু 20 ডিচেম্বৰৰ পিছত যিটো আমাক ডেট দিয়া হৈছে 5 জানুৱাৰী Election Commission of India every year generally summary revision of electoral rolls with reference to 1st January next year. যেনেকৈ এই বছৰৰ summary revision, special summary revision 2022 with reference to 1st January 2022. So আমাক এইটো কাৰণে আজি ইণ্টিগ্ৰেটেড ড্ৰাফ্ট ৰুলটো পাব্লিছ কৰিব দিছে এণ্ড দিছ আজিৰ পৰা আজি 1st নৱেম্বৰৰ পৰা 30th নৱেম্বৰলৈকে পিৰিয়ড দিছে ফৰ ফাইলিং অফ ক্লেইমছ এণ্ড অবজেকশ্যনছ যেনে যোনজনৰ 18 বছৰ হৈছে কোনোবা মাইগ্ৰেটেড হৈ গৈছে কোনোবা মানুহ ঢুকাইছে এইবিলাক চব ক্লেইমছ বা অবজেকশ্যন তেনেকৈ দিয়ে কাৰেকশ্যন দি এই একমাহটো দিছে চ' আজি আমাৰ পুলিং ষ্টেচন লোকেশ্যনতে আমাৰ এই ড্ৰাফ্ট ৰুলটো পাব্লিছ হৈছে চ' সেইটো কৰাৰ পিছতে আমি সাইমালটেনিয়াছলি কেইদিনমান পিছতে এই যিখিনি
এপ্লিকেশ্যন কৰিছে 6 নম্বৰ ফৰ্ম 7 নম্বৰ ফৰ্ম 8A B ডিছপ'জ কৰিব লাগে আৰু সেইটো টিল 20th ডিচেম্বৰলৈকে সব ক্লেইমছ এণ্ড অবজেকশ্যন আমি ডিছপ'জ কৰিম হিয়াৰিং ল'ম বাই দ্য AERO এণ্ড ERO হিয়াৰিং লৈ ক্লেইমছখিনি ভেলিড হ'লে এইটো একচেপ্ট কৰিম যদি ডিলিশ্যন বা অবজেকশ্যন হ'লে সেইটোতো ঠিক কৰিম আৰু ফাইনেলি 8তে কাৰেকশ্যন কোনোবা নাম ভুল হৈছে কোনোবা বেলেগ এটা সমষ্টিৰ পৰা বেলেগ এটা সমষ্টি বা সমষ্টিৰ ভিতৰতে যাব একে ট্ৰান্সপজিশ্যন 8A কৰিব আৰু ফাইনেল পাব্লিকেশ্যন উইল বি অন 5th January 2022 so সেইখিনিকে schedule first November publication and filing of claims and objection till 30th November then this number total sub claims and objection dispose কৰিব লাগিব আৰু 5th January 2022 তে final publication হ'ব so সেইখিনিকে আমাৰ schedule আৰু just for the sake of record আপোনালোকে এইটো কপি এটা পাই যাব আমার টোটাল আমার ডিফু ডিস্ট্রিক্ট ইলেকশন অফিসার আন্ডারতে 2টা LSC আছে আপনারা জানে 18 হাওড়াঘাট ST LSC and 19 ডিফু ST LSC তো টোটাল আমার as on 18 January 2021 আমার টোটাল আছে 3,28,708 electors আৰু আজি যেতিয়া ড্ৰাফট পাব্লিকেশ্যন হ'ব হৈছে 3,37,668 তো মাজতে গভৰ্ণমেণ্ট এজ পাৰ দ্য ডিৰেকশ্যন অফ দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এতিয়াতো কণ্টিনিউৱাছ আপডেশ্যন হৈ থাকে যিবিলাক মানুহ 18 বছৰ হৈছে যদি এপ্লাই কৰিলে অনলাইন হওক হাৰ্ড কপি হওক আমি এণ্ট্ৰি কৰোঁ আৰু যিখিনি মানুহ ঢুকাইছে আমি কণ্টিনিউৱাছলি সেইটো ডিলিট কৰোঁ চ' সেইটো কৰি টোটাল ফিগাৰটো আছে 3,37,668 দিছ ইজ ফৰ 2 LSCs 18 Hauragat ST LSC and 19 Diffu ST LSC and our rate of increase percentage of increase is 2.73%. এইখিনিকে আমি percentage of increase over last year যি পাব্লিছ হৈছিল 18 January ফাইনেল I mean, 21 এতিয়া যে আজি ড্ৰাফট পাব্লিকেশ্যন সেই ইনক্ৰিজটো আছে 2.73 সেইখিনি কি আছে বিশেষটো আজি নাই তো মই আপোনালোকক এজ দ্য 4th পিলাৰ অফ ডেম'ক্ৰেচি মিডিয়া পাৰ্চনছ মই সেইটো ৰিকুৱেষ্ট কৰোঁ যে ইউ প্লিজ কাইণ্ডলি make widest publicity possible in your newspaper in your TV channel so that public become aware of this schedule and they can accordingly take action for enrollment of new electors, deletion of that persons who have migrated hoise aru jodi kunba correction koribe lagile apnaloke hei schedule to olop publish korok apnaloke nije nije news channel hok print media te and let it be a public affair so that যিবিলাক 18 বছৰ হৈছে তেওঁলোকে নিজে এনৰোল কৰিব অফলাইন অনলাইন দুটা থাকিব মেক্সিমামটো এতিয়া আমি অনলাইনহে বিচাৰোঁ তেখেতসকলে ক'ব পৰ্টেলখিনি এক্সপ্লেইন কৰিব কিন্তু যদি ইন চাম কেচেছ যদি তেওঁলোকে নোৱাৰিলে বাট মেক্সিমাম উইল ৰিকুৱেষ্ট ডেট দে উইল ডু অনলাইন বাট চব কৰিব নোৱাৰিব পাৰে এটাত আমি আৰ্টছ অফিচাৰ সেইখিনিকে মোৰ থুলমূলকৈ বেলেগটো বিশেষ নাই আজি যদি আপোনালোকে যদি কিবা বিশেষ হ'লে সুধিব তাৰপিছতে মই এটা ৰিকুৱেষ্ট কৰিম